অসম মুলুকত জন্মগ্ৰহণ কৰা উজ্জ্বল নক্ষত্ৰ স্বৰূপ সংগীত জগতৰ সদ্য প্ৰয়াত জুবিন গাৰ্গ নামৰ এটি জীৱ আত্মা এই সংসাৰ এৰি বৰ্তমান অনন্ত ধামলৈ গতি কৰিল। তেওঁৰ মৃত্যু হৈছিল এই মাহৰ ইংৰাজীৰ 18 তাৰিখে আৰু খবৰটো আহিছিল 19 তাৰিখৰ দিনা, বা মৃত্যু 19 তাৰিখৰ দিনাই হওক বা 18 তাৰিখৰ দিনাই হওক, আমি অসম মুলুকৰ বাপাইসকলে গম পাইছিলোঁ যে 19 তাৰিখে তেৰাৰ বিয়লি 2 বাজি কিমান মিনিটত মহাপ্ৰয়াণ হৈছে। আৰু সেই দিনাৰ পৰা আৰম্ভ কৰি অসম মুলুকত সোণাপুৰত তেৰাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱালৈকে 23 তাৰিখ সৰ্বমুঠ 4 দিন সময় লাগিছে। আৰু আমি প্ৰত্যেকেই পালন কৰোঁ কিন্তু মৃত্যুৰ পৰা 3 দিনত তিলনী কৰ্ম, অথচ সেই উজ্জ্বল নক্ষত্ৰৰ তিলনী কৰ্ম কিন্তু 3 দিনত নহ'ল। কাৰণ আমি বুজি পাম যে তিলনীও বা এনেধৰণৰ কৰ্মবিলাকো যে আমাৰ ধৰা বন্ধা কিবা এটা নিয়ম আছে 3 দিনত কৰিবই লাগিব, এনেকুৱা কোনো ভাগৱত শাস্ত্ৰে আমাক ক'তো এবাৰো কোৱা নাই। এইবিলাক ধৰণৰ বা এনেকুৱা ধৰণৰ নীতি নিয়মক আমি যদি খামোচ মাৰি ধৰি আমাৰটো হ'বই লাগিব, তেওঁলোকৰটোহে ভুল, এইবিলাকক কাপজুচ কৰি আমি সমাজ বিশৃংখলিত কৰি লাভ নাই। জীৱাত্মা অনন্ত ধামলৈ গতি কৰিছে, তেওঁৰ সদগতিৰ অৰ্থে আপুনি আমি তেওঁৰ ভাল পোৱাৰ খাতিৰত আমি পৰম পুৰুষ প্ৰভু ভগৱন্তৰ চৰণত তেওঁৰ হৈ ভগৱন্তৰ নিৰ্গুণ নামেৰে মাত্ৰ সেৱা নিবেদন কৰিব লাগে। তাৰ বাবে সুবিধা সমাজে নিজে নিজে নিৰ্বাচন কৰিব। কিমান দিনত সুবিধাটো হ'ব, কেনেকৈ হ'ব, এইটো প্ৰত্যেকৰে নিজৰ নিজৰ বিষয়বস্তু। কিন্তু মূল অৰ্থ হ'ল নাম, কৃষ্ণস্তু ভগৱন্তৰ নামক আশ্ৰয় কৰিব লাগিব। ইয়াৰ মাধ্যমেৰেহে জীৱাত্মা পৰম আত্মাৰ লগত একাত্মক হ'ব পৰা মাৰ্গটো মাত্ৰ শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। গতিকে আমি সবাৰ চৰণত ক্ষমা ভাগি নিবেদন